অসম মোৰ জন্মভূমি আৰু মই হলো অসমীয়া মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই হলো অসমীয়া বহুত খং উঠিছে আজি বহুত দেখিছেনে চকুৰ দুটা ৰঙা হৈ আছে শুব পৰা নাই ইমান খং উঠিছে আজি মোৰ অসমীয়া ডেকা ল'ৰা ছোৱালীবিলাকৰ ওপৰত খং উঠিছে মোৰ আজি অসমীয়া নিউ জেনেৰেশ্যনটোৰ ওপৰত যে ইমান মূৰ্খ তহঁত ইমান মূৰ্খ আজি ভাল কলেজত পঢ়া শুনা কৰিও ভালকে শিক্ষা লৈও তহঁতক ঠগাই আছে এই বুঢ়াবোৰে তহঁতক ঠগাই আছে এই পলিটিচিয়ানবিলাকে খং উঠিছে মোৰ তহঁতৰ ওপৰত অসমীয়া চিষ্টেমটোৰ ওপৰত আজি দৰং জিলাৰ বুঢ়া পুলিচ আউটপোষ্টত 3 গৰাকী মহিলাক পুলিচে প্ৰহাৰ কৰা ঘটনাটোক সাম্প্ৰদায়িক আখ্যা দিয়াৰ কাৰণে মোক খং উঠিছে ইমান মূৰ্খ তহঁত ইমান মূৰ্খ ইমান স্বাৰ্থপৰ আৰু এই মূৰ্খসকল এইটো কিয় নুবুজা যে মহিলা কেইগৰাকী মুছলমান হোৱা কাৰণে আজি বহুতে পুলিচজনক সাথ দিছে বহুতে পুলিচজনক সাপোৰ্ট কৰিছে কিন্তু যদি আজি আপোনাৰ মহিলা কেইগৰাকী মুছলমান নহ'লেহেঁতেন অসমীয়া হিন্দু হ'লেহেঁতেন আৰু যদি আৰক্ষীজন মুছলমান হ'লহেঁতেন তেতিয়া আপোনালোকে কি কৰিলেহেঁতেন আপোনালোকে টেল মি give me the answer tell me আপোনালোকে ভাবিছে নেকি যে অসমত মুছলমান আৰক্ষী নাই অসমত মুছলমান অচি নাই তেওঁ কেতিয়াবা খং উঠিব পাৰে তেওঁৰ হাততো কেতিয়াবা এনেকুৱা কেছ আহি যাব পাৰে চুৰি কেছ হওক বা মাৰ্ডাৰ কেছ হওক বা বেলেগ কিবা কেছ হওক যদি কোনোবা হিন্দু ল'ৰা বা হিন্দু ছোৱালী ইনভলভ আছে আৰু সিহঁতক যদি থানাত লৈ গৈ পিনে এনেকৈ প্ৰহাৰ কৰে যে নেকি গৰ্ভৱতী মহিলাও আপোনাৰ গৰ্ভপাত হৈ যায় চেকুৰি তেজ বহি যায় তেতিয়া আপোনালোকে চাই থাকিবনে তেতিয়া আপোনালোকে প্ৰটেষ্ট কৰিবনে এতিয়া আপোনালোকে তেনেকুৱা আৰক্ষীজনক ছাপোৰ্ট কৰিবনে কেতিয়াও নকৰে তেতিয়া কি ক'ব মুছলমান আৰক্ষী হিন্দু মহিলাক কিয় মাৰিলে ইমান মূৰ্খ ইমান চিপ মেণ্টেলিটি আপোনালোকৰ আমি সকলোৱে মিলি পিনে অবজেক্ট কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনা যেন সমাজত নহয় আপোনালোকে কি ভাবিছে আপোনালোকে ভাবিছে নেকি যে যিটো ঘটনা ঘটি গ'ল আপোনাৰ এই মহিলা 3 গৰাকীৰ লগত এইটোৱে ফাৰ্ষ্ট ঘটনা আৰক্ষী ফাৰ্ষ্ট টাইম কৰিছে এনেকুৱা কিমান হাজাৰ হাজাৰ লাখ লাখ মানুহৰ লগত আৰক্ষী এনেকুৱা বৰ্বৰতা কাণ্ড কৰে কিন্তু কোনেও জানিব নোৱাৰে কাৰণ মানুহে মুখ নুখুলে মাৰ খাই পিনে ঘৰত কিছুমানে মৰি যায় ডক্টৰৰ চিকিৎসাৰ অভাৱত কিন্তু মুখ নুখুলে বা হয়তো আৰক্ষীয়ে ভয় খুৱাই থৈ দিয়ে যে মুখ খুলিলে তহঁতক গুলিয়াই দিম মুখ নুখুলে কিন্তু এই 3 গৰাকী মহিলাই যেতিয়া ৰিটেন কমপ্লেইন কৰিছিলে SP লৈকে আৰু দেখিছিলে যে SPও কোনো একশ্যন লোৱা নাছিলে তেতিয়া তেওঁলোকে মিডিয়াৰ কাষ চাপিলে আৰু তাৰ কাৰণে আজি গোটেই অসমবাসীয়ে জানিব পাৰিলে যে পুলিচে কেনেকৈ প্ৰহাৰ কৰে আৰক্ষীয়ে কেনেকৈ সাধাৰণ মানুহৰ ওপৰত প্ৰহাৰ কৰে সেইকাৰণে এই খবৰটো এই বাৰ্তাটো গোটেই অসমবাসী ৰাইজক অৱগত কৰাৰ কাৰণে মই এই 3 গৰাকী মহিলাক সেলুট কৰিছোঁ মই হেডছ অফ কৰিছোঁ সিহঁতৰ গাটছ দেখি পিনে এটলিষ্ট আপোনালোকতকৈ সিহঁতৰ সাহস বহুত আছে আপোনালোকতকৈ এটলিষ্ট সিহঁত বহুত উচ্চ হৈ আছে কাৰণ তেওঁলোকে এটলিষ্ট প্ৰটেষ্ট কৰিছে অবজেকশ্যন কৰিছে সিহঁতে ভয় খোৱা নাই চিষ্টেমৰ কাৰণে ভয় খোৱা নাই পুলিচে গুলি মাৰিব বুলি ভয় খোৱা নাই সিহঁতে জানিছিলে যে এনেকুৱা ধৰণৰ বহুত ধৰণৰ প্ৰব্লেম ফেচ কৰিব লাগিব কাৰণ সিহঁত দুখীয়া ঘৰৰ তথাপি সিহঁতে মিডিয়াৰ কাষ চাপিছে তথাপি সিহঁতে গোটেই অসমবাসীক দেখুৱাই দিছে সিহঁতৰ কিমান গাটছ আছে এটা কথা মনত ৰাখিব আৰক্ষীয়ে কেতিয়াও ভাবা নাছিলে যে ইমান দুখীয়া ঘৰৰ মহিলা কেইগৰাকী যে ইমান ডাঙৰ এটা কাণ্ড কৰিব ইমান ডাঙৰ যে হৈচৈ কৰিব আৰক্ষীয়ে কেতিয়াও ভাবা নাছিলে আৰক্ষীয়ে ভাবিছিলে দুখীয়া ঘৰৰ মহিলা দুখীয়া ঘৰৰ মাইকী দম দি থৈ দিম মাৰি পিনে ক'তনো পুলিচক কমপ্লেইন কৰিব খুব বেছি ক'তনো কেছ আগবাঢ়িব ক'তনো মিডিয়াৰ ওচৰত যাব কিন্তু তেওঁলোকে এইটো নাজানিলেই
যে 100 গৰু মাৰিলে বাঘৰৰ মৰণ হয় তেওঁলোকে নাজানিলে কেতিয়াও দুশ্মনক কমজোৰ ভাবিব নালাগে সেইটো তেওঁলোকে পাহৰি গ'ল যাৰ কাৰণে আজি ঘটনাটো গোটেই অসমবাসীৰ আগত অৱগত হৈ গ'ল কিন্তু আমাৰ কিছুমান মুখা পিন্ধা ভদ্ৰ আছে অসমীয়া খাৰ খোৱা অসমীয়া সিহঁতে এইটো সাম্প্ৰদায়িক আখ্যা কোনোবাই কৈ আছে পুলিচজন বোলে সিংহাম লাভ জিহাদত দমন কৰে হোৱাট ইজ লাভ জিহাদ কাক কৈছে লাভ জিহাদ মানে কি বহুতে কৈ আছে ল'ৰাজনে ভুল নাম কৈ ছোৱালীজনী পলুৱাই লৈ গৈছে আৰে মই আগৰ ভিডিঅ'টো কৈছোৱেই যে গভীৰ ষড়যন্ত্ৰ এটা সোমাই আছে গভীৰ ষড়যন্ত্ৰ আজি আপোনাৰ অডিঅ' ক্লিপ লিক হৈ গ'ল শুনক অডিঅ' ক্লিপটো ছোৱালীজনীয়ে নিজ মুখেৰে ল'ৰাজনক কৈছে যে মোক সোনকালে কিডনেপ কৰি লৈ যোৱা নহ'লে মই হাত কাটি দিম মই কৈছোঁ নে মই তোমালোকে ব্লেকমেইল নকৰোঁ যাম বুলি কৈছোঁ নে নাই তুমি ড্ৰিংকছ খাব কৰিছা খোৱা কিন্তু মই কালি যাম তুমি নিব আহিবা দেখা প্লিজ কৈছোঁ মই তোমালোকক ব্লেকমেইল নকৰোঁ যাম বুলি একদম শতাংশ ঠিক কৰি লৈছোঁ কালি যদি তুমি নিবা অহাৰ পিছত মই নাযাওঁ তেতিয়া ক'বা তেতিয়া তুমি যি কৰা যি কোৱা তাকে হ'ব এতিয়া কি হ'ল ছোৱালীজনীহে ল'ৰাজনে পলুৱাই লৈ গৈছে ল'ৰাজনে ছোৱালীজনী পলুৱাই যোৱা নাই মনত ৰাখিব আৰু বহুতে কৈ আছে যে ল'ৰাজন মুছলমান হোৱা বুলি ছোৱালীজনী গমেই নাপায় নাজানে বাহ কি নাটক 2 বছৰৰ প্ৰেম এমাহ দুমাহ হ'লে মানিব পাৰি 2 বছৰৰ প্ৰেম আৰু এই 2 বছৰ বোলে ছোৱালীজনীয়ে নাজানে ল'ৰাজন মুছলমান হয় বুলি অথচ আজি যিটো অডিঅ' ক্লিপ লিক হৈ গৈছে সেই অডিঅ' ক্লিপটোত ছোৱালীজনী নিজে ল'ৰাজনক ফোন কৰি পিনে কৈছে যে দেহা তুমি গৰু বজাৰত কিমান দেৰি থাকিবা গৰু বজাৰৰ গোটেইবোৰ গৰু তুমি কিনি আনিবা নেকি ল'ৰাজন গৰু বজাৰত গৰু কিনিবলৈ গৈছে সেই কথাটো ছোৱালীজনীয়ে জানে তাৰমানে ল'ৰাজনে গৰু খায় বুলি জানে গৰু খোৱা মানুহটো অবভিয়াছলি মুছলিম হ'বই দেখা বজাৰত যিমান গৰু আছে গোটেইখিনি কিনিবা নেকি আজি তুমি লাভ ইউ তাৰ পৰা আপুনি কি প্ৰমাণ কৰিব পাৰে তাৰ পৰা কি অনুমান কৰিব পাৰে আপোনাৰ এটা থাৰ্ড পাৰ্টি জড়িত হৈ আছে ইয়াতে ছোৱালীজনীক প্ৰেছাৰাইজ কৰি আছে ষ্টেটমেণ্টবোৰ চেঞ্জ কৰাৰ কাৰণে কোন থাৰ্ড পাৰ্টি জড়িত হৈ আছে কোনে এনেকুৱা ধৰণৰ ঘটনা অবজেকশ্যন কৰে ভালকৈ ভাবি চাওক বাৰু যি কি নহওক কোনোবা থাৰ্ড পাৰ্টি জড়িত হৈ আছে কোনোবাই পুলিচজনক ছাপৰ্ট কৰিছে কোনোবাই মহিলাগৰাকী ছাপৰ্ট কৰিছে প্ৰথম কথা হ'ল আমাৰ অবজেকশ্যন হ'ব লাগিছিলে আৰক্ষী এনেকৈ প্ৰহাৰ কিয় কৰিলে যদি কৰিছে এনেকৈ প্ৰহাৰ কিয় কৰিলে আৰু কৰিছে বুলি প্ৰমাণ হৈছে কাৰণ প্ৰহাৰ কৰাৰ পিছদিনা ৰাতিপুৱাই যেতিয়া মহিলা কেইগৰাকীক প্ৰাথমিক চিকিৎসাৰ কাৰণে ডক্টৰৰ ওচৰত লৈ যোৱা হৈছিল সেই ডাক্তৰজনে নিজেই ষ্টেটমেণ্ট দিছে যে বহুত ধৰণৰ জখম আছিলে বহুত ধৰণৰ আঘাত আছিলে দিব লাগে এনেকৈ ক'লে মই চালোঁ হাঁহ তেখেতে কান্দি ক'বলৈ চাই এনেকৈ ঠাণ্ডাত মাৰিছে গতিকে আমাক ভাল ট্ৰিটমেণ্ট এটা কৰি দিয়া আৰু গোটেইখিনি চালোঁ যিখিনি চাব পৰা মানে ঠাই আৰু সেইখিনি তেখেতক দেখুৱালে তাৰপিছত মানে ক'লা মানে দাগ পালোঁ এনেকুৱা আৰু মানে চব টিচু ইঞ্জুৰি বুলি যিটো কয় আৰু তাৰপিছত কিছুমান মানে মোবাইলত ফটো তুলি আনিছে তেখেতে দেখুৱাইছে সেইখিনি মই লিপিবদ্ধ কৰা নাই মই মোবাইলৰ কথাখিনি কৰা নাই মই যিখিনি দেখিছোঁ সেইখিনি কৰিলোঁ 5জনকে চালোঁ মই এজন মতা মানুহ 4গৰাকী তিৰোতা গোটেইখিনি খাই ট্ৰিটমেণ্ট কৰিলোঁ ফাৰ্ষ্ট এড যিখিনি দিব লগা আমাৰ ইয়াৰ পৰা পাৰি আৰু সম্ভৱ সেইখিনি ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট দিলোঁ তো মাৰিছিলে তো আমাৰ ফ'কাছ হ'ব লাগিছিলে কি কাৰণত আৰক্ষীয়ে ইমান বেয়াকৈ প্ৰহাৰ কৰিলে মহিলাকেইগৰাকী আমাৰ কুৱেশ্যন এইটো হ'ব নালাগিছিলে যে লাভ জিহাদ হ'ল অমুক হ'ল তমুক হ'ল সেইটো বিচাৰ আদালতে কৰিব সেইটো বিচাৰ আইনে কৰিব ল'ৰাজন যদি সঁচাকৈ ভুৱা প্ৰমাণ পত্ৰ দি পিনে ছোৱালীজনী প্ৰেম কৰিছে ল'ৰাজন ফচিব সেইটো ইনভেষ্টিগেশ্যন হ'ব সেইটো আপোনাৰ আদালতে সেইটো যি দিব লাগে ৰায় দিব কিন্তু তাৰ কাৰণে নিৰ্দোষী মহিলা কেইগৰাকীক মাৰাটো কিমান উচিত হৈছে সেইটো আমি ফ'কাছ কৰিব লাগিছিলে বা মুছলমান মহিলা মাৰ খাইছে বুলি আপোনালোকে হিন্দু পৰিষদে ক'ব যে লাভ জিহাদ হৈছে এইটো কিবা এটা ষড়যন্ত্ৰ হৈ আছে এইটো টোটেলি ৰং আৰু এইপিনে মুছলমান মানুহবিলাকক কৈ আছে যে এনেকৈ আপোনাৰ হিন্দু মানুহবিলাকে ফচাই আছে আমাক হিন্দু মানুহবিলাকে আমাক বেয়াকৈ ঠেলি লৈ গৈ আছে মৃত্যুৰ মুখৰ পিনে ইট ইজ অলছ' ৰং কি কাৰণত হিন্দু মুছলিম আহিবলগীয়া হ'লে কি কাৰণত মই সেইটো কথাই বুজিব পৰা নাই কি কাৰণত মেণ্টেলিটিবিলাক কি কাৰণ আপোনালোকৰ
ঠিক নহয় কি কাৰণত আজি মই হিন্দু ল'ৰাবিলাকক এটা প্ৰশ্ন সুধিব খুজিছোঁ যে আপোনালোকৰ লাজ নালাগেনে অলপো লাজ নালাগেনে আপোনালোকে যে মুছলমানৰ কাৰণে ইমান বেয়া বেয়া কমেণ্ট কৰে মুছলমানৰ কাৰণে যে ইমান বেয়া বেয়া মন্তব্য কৰে আকৌ ঘূৰি পাকি পিনে সেই মুছলমানৰ লগতে বহিব লাগে ঘূৰি পাকি পিনে সেই মুছলমানৰ লগতে ফুৰিব লাগে কেনেকৈ আপোনালোকে মুখবোৰে দেখুৱায় কেনেকৈ কওকচোন এনেকুৱা এখন অফিচ আছেনে অসমত য'ত হিন্দু মুছলমান একেলগে কাম নকৰে এনেকুৱা এখন স্কুল আছেনে অসমত য'ত হিন্দু মুছলমান একেলগে নপঢ়ে এনেকুৱা এখন কলেজ আছেনে য'ত হিন্দু মুছলমান একেলগে নপঢ়ে চ' ৰাতিপুৱা হ'লে যদি মোক দেখা দেখি হ'বলগীয়া হয় ত' কিহৰ ইমান গালি গালাজ কি কাৰণত আৰু মুছলমান মানুহবিলাকক মই এটা কথাও বিচাৰিছোঁ আপোনালোকৰ সমাজত যেতিয়া কিবা এটা বেয়া ঘটনা হোৱা দেখা পায় আপোনালোকৰ মানুহে যেতিয়া বেয়া কাম এটা কৰে সেই কামটো কৰা মানুহজনক আপোনালোকে কি কাৰণত সমাজৰ পৰা বহিষ্কাৰ কৰি নিদিয়ে মই সেইটো আজিলৈকে বুজিব নোৱাৰিলোঁ মই আগৰ ভিডিঅ'বিলাকতো বহুত কৈছোঁ বাৰ বাৰ কৈছোঁ যে মুছলমান সমাজত বহুত মানুহ এনেকুৱা আছে যিবোৰ আপোনাৰ ধৰ্ষণ কাৰ্যত লিপ্ত হয় বেয়া বেয়া কামত লিপ্ত হয় কিন্তু সেই সমাজৰ মানুহে তেনেকুৱা ধৰণৰ মানুহক বহিষ্কাৰ কৰাৰ দূৰৰ কথা আকৌ প্ৰশ্ৰয় দি থাকে এইটোও আপোনালোকৰ বহুত ডাঙৰ ভুল যাৰ কাৰণে অসমীয়া মানুহবোৰে আপোনালোকক সদায় বেয়া পাই আছে চ' মই আপোনালোকক এইটোৱে ৰিকুৱেষ্ট কৰিলোঁ মুছলমান মানুহখিনিক অসমীয়া মুছলমান মানুহখিনিক যে আপোনালোকৰ সমাজত যদি তেনেকুৱা বেয়া মানুহ আছে যাক আপুনি দেখি আছে দিনে ৰাতি বেয়া কাম কৰি আছে কুকৰ্ম কৰি আছে তেনেকুৱা মানুহক সমাজৰ পৰা বহিষ্কাৰ কৰি দিয়ক আৰু বহুত বাংলাদেশৰ পৰা কিছুমান মানুহ আহি পিনে আপোনাক ঠাইবোৰ কব্জা কৰি লয় ঘৰবোৰ কব্জা কৰি লয় তেওঁলোকক ছাপৰ্ট নকৰিব আপোনালোকে তেওঁলোকক আপোনাক খেদি পঠিয়াওক দৰকাৰ হ'লে আৰক্ষী প্ৰশাসনক সহায় লওক আপোনালোকে ঠিক হৈ যাওক আপোনালোকে ছাপৰ্ট কৰা বাদ দিয়ক বাংলাদেশীবোৰক তেতিয়া চাবচোন সকলো অসমীয়া মানুহেও আপোনালোকক ভাল পোৱা আৰম্ভ কৰিব সকলো অসমীয়া মানুহে ভাল পোৱা আৰম্ভ কৰিব একেলগে মিলি থাকিব সকলোৱে মই এইটোৱে ৰিকুৱেষ্ট কৰোঁ আপোনালোকক যে অসমৰ যিবোৰ জ্বলন্ত সমস্যা আছে সেইবোৰৰ ওপৰত কনচেনট্ৰেট কৰক একেলগে মিলি পিনে এই বানপানী জাষ্ট আপোনাৰ হৈ গ'ল আজি ৩-৪ মাহ আগত কিমান কেইখন গাঁও উটি গ'ল কিমান ঘৰ ভাঙি গ'ল চৰকাৰে কৈছে 500 কৰোৰ টকা আপোনাৰ আহিছে অক্ষয় কুমাৰে 2 কৰোৰ টকা দিছে কিন্তু ক'ত গ'ল টকাবিলাক ক'ত গ'ল কিবা মাথাউৰি কাম হ'লনে কিছুমান মানুহক সাহায্য দিলে কিছুমানে 1 চামুচ মিঠাতেল পাইছে কিছুমানে চেনি পাইছে চাউল পাইছে কিন্তু ক'ত গ'ল টকাবিলাক আকৌ নেক্সট ইয়াৰত আকৌ বানপানী হ'ব আকৌ সাহায্য আহিব আকৌ অকণমান টকা আহিব কিন্তু টকাবিলাক ইউটিলাইজ হৈছে কি নাই মাথাউৰি বনাইছে কি নাই কিমানটো ইম্প্ৰুভ হৈছে সেইবোৰ আমি প্ৰটেষ্ট কৰিব লাগে সেইবোৰ আমি ধৰি থাকিব লাগে তেতিয়াহে আমাৰ অসমখন আগবাঢ়ি যাব এনেকৈ সৰু সুৰা ঘটনা এটা সাম্প্ৰদায়িক আখ্যা দিয়াটো সৰু সুৰা ঘটনাৰ কাৰণে হিন্দু মুছলমানৰ মাজত কাজিয়া লগাটো এইটো কোনো ভাল মানুহৰ কাম হোৱা নাই এইটো নিজকে অসমীয়া জাতিটোক তল পেলাই লৈ গৈ আছে মনত ৰাখিব অসমীয়া জাতিটোক বহুত তল পেলাই লৈ গৈ আছে আৰু এনেকুৱা যদি মেণ্টেলিটি চিৰজীৱন থাকে অসমীয়া জাতি কেতিয়াও আগবাঢ়িব নোৱাৰে কেতিয়াও বিশেষকৈ মই অসমীয়া ডেকা ল'ৰা ছোৱালীবিলাকক কৈ আছোঁ অসমৰ য়ং ষ্টাৰ্ছবিলাকক কৈ আছোঁ কি কাৰণত বুঢ়া মানুহবিলাকৰ কথাবিলাক শুনিব লাগে আপোনালোকে কওকচোন বহুত বুঢ়া মানুহ আছে অসমত বহুত ডাঙৰ ডাঙৰ জ্ঞান দিয়ে কিছুমান মন্ত্ৰী MLA আছে জানে আপোনালোকে খুব ভুকি থাকে দিনে ৰাতি বাংলাদেশী মুছলমান কৰি পিনে ভুকি থাকে বহুত কি কাৰণত গুৰুত্ব দিব লাগে সেইবিলাকক বা কিছুমান আপোনাৰ মুছলমানৰ কিছুমান লিডাৰ আছে তেওঁলোকেও বহুত কিবা কি ভুকি থাকে বগি থাকে তেওঁলোকক গুৰুত্ব দিয়া কি দৰকাৰ হা আপোনালোকে কেতিয়াবা দেখিছেনে হিমা দাসক কেতিয়াবা এনেকুৱা ধৰণৰ চিটুৱেশ্যনত কিবা মন্তব্য দিয়া কেতিয়াবা জুবিন দাক দেখিছেনে এনেকুৱা ধৰণৰ চিটুৱেশ্যনত কিবা মন্তব্য দিয়া কিবা ইণ্টাৰফেয়াৰ কৰা কিবা ইনভলভ হোৱা আপোনালোকে ৰীমা দাসক দেখিছেনে কেতিয়াও নকৰে তেওঁলোক এইবিলাক ক্ষেত্ৰত কেতিয়াও ইনভলভ নহয় কাৰণ তেওঁলোক জ্ঞানী মানুহ তেওঁলোকৰ মাইণ্ডটো ব্ৰড তেওঁলোকৰ ফ'কাছটো বেলেগ কনচেনট্ৰেশ্যন বেলেগ কেনেকৈ নিজকে আগবঢ়াই লৈ যাব পাৰি কেনেকৈ অসমখন ৰিপ্ৰেজেণ্ট কৰিব পাৰি কেনেকৈ অসমৰ নাম কৰিব পাৰি দেশৰ নাম কৰিব পাৰি নিজৰ নাম কৰিব পাৰি সেইটো সিহঁতৰ ফ'কাছ কিন্তু তোমালোকৰ এটাই ফ'কাছ ৰাতিপুৱা হ'লে কোন মুছলমানক বেয়াকৈ মেছেজ দিব পাৰি কোন হিন্দুক বেয়াকৈ মেছেজ দিব পাৰি বাছ এইটোৱে কাম তাৰ বাহিৰে বেলেগ কাম নাই মূৰ্খসকল দেশৰ কাৰণে নাভাবিলে এটলিষ্ট নিজৰ কাৰণেতো ভাবা একে লগত পঢ়া ল'ৰা ক'ত গৈ চাকৰি কৰি আছে সেইটো ভাবা একে স্কুলত পঢ়া ল'ৰা কিমান দূৰ গৈ পাইছে সেইটোতো ভাবা আৰু তোমালোকে দিনে ৰাতিয়ে হিন্দু মুছলমান কৰিয়ে টাইম ৱেষ্ট কৰি থাকা বেলেগ কাম নাই মানুহে ক'ত গৈছে মানুহ চন্দ্ৰত গৈ আছে মানুহে
তোমালোকে অসমত থাকিয়ে সেইবোৰতে মাথা মাৰি থাকা বেলেগ একো উন্নতিৰ কথা ভাবিব নালাগে নিজৰো উন্নতিৰ কথা ভাবিব নালাগে আৰু অসমীয়া জাতিৰ উন্নতিৰ কথাও ভাবিব নালাগে বাছ মই জানো এই ভিডিঅ'টো চোৱাৰ পিছত বহুতে ডিছলাইক কৰিব বহুতে ক'ব কি বকি আছে দেই ক'বই কাৰণ কিছুমান জহৰা মাক বাপেকৰ জহৰা পুতেক আছে সিহঁতক তুমি যিমানেই নুবুজা সিহঁতে নুবুজে কাৰণ সিহঁতৰ জহৰা মাক বাপেকবিলাক ঘৰত দিনে ৰাতি হিন্দু মুছলমানৰ কথা আলোচনা কৰি থাকে সাম্প্ৰদায়িক কথা আলোচনা কৰি থাকে কাক ঘিণ কৰিব পাৰি কাক মাৰিব পাৰি কাক ঠগাব পাৰি সেইখন ঘৰত তেনেকুৱা আলোচনাই হয় আৰু কিছুমান ডেকা ল'ৰা আছে তেওঁলোকৰ আড্ডাবিলাকতো সেইবিলাক আলোচনাই হয় গধূলি হ'লে মদ খাব লাগে আৰু কোন মুছলমানক বেয়াকৈ ক'ব লাগে কোন হিন্দুক বেয়াকৈ ক'ব লাগে কাক মাৰিব লাগে তাৰ বাহিৰে বেলেগ কোনো আলোচনা নাই দেশ বিদেশৰ কথা নিজৰ কথা গতিকে তেনেকুৱা ধৰণৰ জহৰা ল'ৰা ছোৱালীক বুজাই লাভ নাই আমি জানোৱেই কাৰণ তেওঁলোক হৈছে জহৰা মাক বাপেকৰ জহৰা পুতেক কিন্তু মোৰ কাৰণে এজনে যথেষ্ট যদি এই ভিডিঅ'টো চাই পিনে এজন মানুহো ভাল পায় এজন ল'ৰাও যদি ভাল হৈ যায় সেইটোৱে মোৰ কাৰণে যথেষ্ট চ' মই আজি এই ভিডিঅ'টোৰ জৰিয়তে এটাই এডভাইচ দিলোঁ সকলোকে যে এনেকুৱা ধৰণৰ ঘটনা ঘটিলে সাম্প্ৰদায়িকভাৱে আপোনালোকে নল'ব সাম্প্ৰদায়িক মন্তব্য আগ নবঢ়াব দোষীক বিচাৰি উলিয়াব লাগে দোষীক উচিত শাস্তি দিব লাগে হিন্দু নজৰেৰে মুছলমানৰ নজৰে আজি হিন্দু মাৰিছে মুছলমানে ভাল পাইছে বা আজি মুছলমানক মাৰিছে হিন্দু ভাল পাইছে বা সেইবিলাক ভাবি থাকিলে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম নিজৰ উন্নতি কেতিয়াও কৰিব নোৱাৰিম অকণমান বিস্তাৰভাৱে চিন্তা কৰিব যে হিন্দু নহ'লে মুছলমান মানুহ চলিব পাৰিবনে বা মুছলমান মানুহ নহ'লে হিন্দু মানুহ চলিব পাৰিবনে আজি যদি আপোনাৰ কিবা ইমাৰ্জেঞ্চি কাৰণত ব্লাড লগোৱা হয় আৰু যদি আপুনি কাৰো ব্লাড নাপায় যদি ব্লাড বেংকত যদি যায় আপুনি ফাৰ্ষ্ট সুধিব আপোনাৰ ব্লাড গ্ৰুপ কি আপুনি নুসুধিব এইটো বাংলাদেশীৰ ব্লাড নে মুছলমানৰ ব্লাড নে হিন্দুৰ ব্লাড সেইখিনি সময়ত এইবিলাক নুসুধে যাৰে ব্লাড হওক মানুহৰ ব্লাড হ'লেই হ'ল আপুনি কিন্তু কিনি লৈ আহিব কিডনি ট্ৰান্সপ্লেণ্ট কৰিলে আপুনি সুধিব নেকি হিন্দুৰ কিডনি নে মুছলিমৰ কিডনি এইবিলাক অলপ বিস্তাৰভাৱে ভাবিব চেষ্টা কৰিব এখন হোটেলত যেতিয়া খাবলৈ যায় এখন ৰেষ্টুৰেণ্টত যেতিয়া খাবলৈ যায় এখন প্লেটতে আপোনাৰ হিন্দুও খায় সেইখন ধুই মেলি পিনে আকৌ সেইখন প্লেটতে আকৌ মুছলিমো খায় কি নাখায় এখন বিয়া ঘৰত গ'লেও হিন্দু মানুহে মুছলমান মানুহে বহি পিনে একেলগে খায় চ' আপোনালোকে যদি একেলগে বহি খাব পাৰে আপোনালোকে যদি ব্লাড ল'বও পাৰে একেলগে পঢ়িব পাৰে একেলগে কলেজত যাবও পাৰে একেলগে যদি অফিচত চাকৰি কৰিব পাৰে তে কিহৰ এইবিলাক চিন্তাধাৰা কিহৰ ঠেক মনোভাৱ কি কাৰণত ৰেচাৰেচি কি কাৰণত মিলি থাকিব নোৱাৰে কি কাৰণে বহলভাৱে চিন্তা নকৰে মই বুজি নাপাওঁ আপোনালোকে জানে নেকি কিমান হিন্দু মানুহ অসমৰ কিমান হিন্দু মানুহ আপোনাৰ মুছলিম কাণ্ট্ৰিত থাকে ইণ্ডিয়াৰ বাহিৰত আপোনালোকে জানে সেই হিন্দু মানুহবিলাকে কোনোদিন মুছলমানক ঘৃণা নকৰে উল্টা ৰমজান মাহত তেওঁলোকে ইফতাৰৰ কাৰণে তেওঁলোকক নিমন্ত্ৰণ কৰে ৰাস্তাই ৰাস্তাই গৈ পিনে ইফতাৰত আপোনাৰ খানা দিয়ে বহুত মুছলিম কাণ্ট্ৰিত থাকে আমাৰ অসমৰ হিন্দু মানুহ কোনোদিনটো তেওঁলোকে এইবিলাক মনোভাৱ নানে এইটো মুছলমানক বেয়া পাম এইটো মুছলমানক খানা নিদিম চাবচোন আপুনি কেতিয়াবা যদি আপোনাৰ ৰিলেটিভ বেয়া থাকে যদি আপুনি সুধি চাব কিমান মিলা প্ৰীতি ঠিক এনেকৈ আমাৰ মুছলমান মানুহ বহুত হিন্দু কাণ্ট্ৰিত থাকে খ্ৰীষ্টান কাণ্ট্ৰিত থাকে তেওঁলোকৰ লগত মিলা প্ৰীতি কৰি থাকে কোনোতো তেনেকুৱা মতভেদ নাই আৰু যে লাভ জিহাদ কৈ আছে হোৱাট ইজ লাভ জিহাদ সেইটো মই প্ৰথমতে কওঁ এটা দল সংগঠনে যে লাগি গৈছে চৰকাৰখন অহাৰ পিছত যে লাভ জিহাদ বন্ধ কৰিম জীৱনত এই লাভ জিহাদ বন্ধ নহয় মনত ৰাখিব আজি মই কৈছোঁ আপোনাক লিখি ৰাখক কাৰণ এইখন হৈছে নেক্সট জেনেৰেশ্যন চৰকাৰ আজি আছে কালি যাব আৰু যি চৰকাৰে নাহক চিষ্টেম নাহক যিয়ে নাহক আইন নাহক কানুন নাহক যিয়ে নাহক কিন্তু প্ৰেম প্ৰীতি বোলা বস্তুটো কোনেও ৰখাব নোৱাৰে হয় এটা দুটা কেছত হয়তো আপোনালোকে ষ্টপ কৰিব পাৰে ৰখাব পাৰে কিন্তু হাজাৰো মাত্ৰাত যেতিয়া আহিব আপুনি কেতিয়াও ৰখাব নোৱাৰে আজি এখন কলেজত হাজাৰ ল'ৰা ছোৱালী পঢ়ে হিন্দু ল'ৰা ছোৱালী পঢ়ে মুছলমান ল'ৰা ছোৱালী পঢ়ে সিহঁতৰ মাজত প্ৰেম বিনিময় হয় ভাল পোৱাকৈ হয় কেইজনক ৰখাব আপুনি কেইজনক এজনক দুজনক তিনিজনক কেইজনক ৰখাব আপুনি কিমানজনৰ খবৰ ৰাখিব আপুনি ডেইলি বিয়া হৈ আছে কৰ্টত যাওক আপুনি ইমান যদি দম আছে কৰ্টত গৈ পিনে বিয়া ৰখাওক আৰে ভাৰত চৰকাৰে চিষ্টেম বনাই দিছে স্পেচিয়েল মেৰিজ এক্ট বনাই দিছে ইণ্টাৰকাষ্ট মেৰিজ হ'ব পাৰে কোন দল সংগঠনৰ দম আছে এইবিলাক ৰখাবৰ কাৰণে
যিমানে নামাৰক আপুনি যিমানে অত্যাচাৰ নকৰক যিমানে উৎপাত নকৰক যিমানে পুলিচক পইচা নিদিয়ক মাৰিবৰ কাৰণে তথাপি এই সিস্টেমটো বন্ধ নহয় কাৰণ এইটো হৈছে আপোনাৰ নেক্সট জেনেৰেশ্যন 21st century চলি আছে আৰু ইয়ং জেনেৰেশ্যনৰ মাজত প্ৰেম প্ৰীতি বাঢ়ি গৈ আছে আৰু এই সিস্টেমটো কোনোদিন বন্ধ কৰিব নোৱাৰে মনত ৰাখিব গতিকে মই এইটোৱে এডভাইচ কৰিলোঁ যে এইবোৰত লাগি থাকি একো লাভ নাই মই ডেকা ল'ৰা ছোৱালীবিলাকক কৈছোঁ মই বুঢ়াবিলাকক কোৱা নাই যদি কোনোবা বুঢ়া এই ভিডিঅ'টো চাই আছে আৰু যদি বেয়া পাইছে মোৰ কথা তাৰ কাৰণে মোক ক্ষমা কৰি দিব কাৰণ আপোনালোকে সমাজ ব্যৱস্থাটো বেয়া কৰি আছে আপোনালোকে সিস্টেমবোৰ বেয়া কৰি আছে আৰু আপোনালোকে আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকক বেয়া কৰি আছে গতিকে কোনোবা বুঢ়া মানুহে যদি চাই আছে যদি মোক ক্ষমা কৰি দিব আৰু ডেকা ল'ৰা ছোৱালীবিলাকক মই কৈ আছোঁ বাৰে বাৰে যে এই বুঢ়া মানুহবিলাকৰ কথা নুশুনিব সিহঁতে হৈছে আপোনাৰ ট'টেলি আউটডেটেড মাইণ্ডেড সিহঁতে সেই 14 পুৰুষৰ ককা দেউতাহঁতে অহা টাইমত তেওঁলোকৰ থিংকিং তেওঁলোকৰ মাইণ্ড কেতিয়াও চেঞ্জ নহয় গতিকে বুঢ়া মানুহৰ কথাবিলাক বাদ দিয়ক আৰু সদায় ভালকৈ চলক মিলি থাকক মিলি পিনে আগবাঢ়ি যাওক ঠিক আছে আজি কাৰণে ৰাখিছোঁ সকলোৱে মিলি থাকক নেক্সট টাইম যাতে এনেকুৱা ঘটনা ঘটিলে কোনো ধৰণৰ সাম্প্ৰদায়িক মন্তব্য নকৰে আৰু ঘটনাটো যেন আপুনি সাম্প্ৰদায়িক ভাবিলে যে তাকে মই আশা কৰিলোঁ আজি ভিডিঅ'টা সামৰি মাৰিছোঁ জয় অসম